হিচাপে যুগ যুগ ধৰি পালন কৰি আহিছে 2023 চনৰ আজি বিশ্বকৰ্মা পূজা আজিৰ দিনটোত ভগৱান বিশ্বকৰ্মাক কিমান সময়ৰ পৰা পূজা অৰ্চনা কৰিব আজিৰ এই বিশেষ দিনটোত আপুনি কি কি কথা বা নীতি নিয়ম মানি চলিব লাগে ইত্যাদিৰ বিষয়ে বিতংভাৱে জনাবলৈ ওলোৱাৰ আগতে এটি অনুৰোধ যদি প্ৰথমটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিব প্ৰিয় বন্ধুসকল বিশ্বকৰ্মা পূজাৰ এই বিশেষ দিনটোত কিছুমান কথা মানি চলিলে ভগৱান বিশ্বকৰ্মা তেওঁলোকৰ প্ৰতি সন্তুষ্ট হয় বুলি জনা যায় এই দিনটোত লোহা বা অন্য ধাতুৰ বস্তু বা আহিলা আদি ইফাল সিফাল নকৰিব বা দলিয়াই নেপেলাব লগতে এনেবোৰ আহিলা নিজৰ লগতে আনকো ব্যৱহাৰ কৰিবলৈ নিদিব এই দিনটোত নিত্য ব্যৱহাৰ্য আহিলা বা ব্যৱসায়িক প্ৰতিষ্ঠান আদি অতি পৰিষ্কাৰ কৰি ৰাখিব ব্যৱসায়িক প্ৰতিষ্ঠানত বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি ৰাখি পূজা অৰ্চনা কৰিব প্ৰতিষ্ঠানৰ মেচিন নচলাব এই দিনটোত ধাতু বা লোৰ আহিলাসমূহ ভগৱান বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তিৰ সন্মুখত সন্মানেৰে ৰাখিব বাহনৰ গৰাকীয়ে চাফ চিকুণ কৰি বাহনলৈ দ্ৰব্য সেৱন নকৰিব প্ৰিয় বন্ধুসকল এইবাৰ আহো বিশ্বকৰ্মা পূজাৰ সময়ৰ বিষয়ে জগতৰ প্ৰথম ইঞ্জিনিয়াৰ বিশ্বকৰ্মাৰ পূজা প্ৰতি বছৰে কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয় বিশ্বকৰ্মাৰ জন্মৰ এই দিনটোক বিশ্বকৰ্মা জয়ন্তী হিচাপেও জনা যায় আজিৰ দিনটোত ভগৱান বিশ্বকৰ্মাক পূজা কৰাৰ শুভ সময় আৰম্ভ হ'ব আজি পুৱা 7:50 পৰা 12:26 তাৰোপৰি আজি দিনৰ 1:58 পৰা 3:30 লৈও বিশ্বৰ খনিকৰ বিশ্বকৰ্মাক পূজা কৰিব পাৰিব